Phaigunia Chikloni Pioneer Cap Lakha Inkoraisi, Borjan Constituency and Kanglang Vuku, Picnic Sport along Surihnira, Pli Asengkan Jangmia Chikloni Pai Inkora Pli, Arni, Kuki Okchumpran Atum, Adaya Vipin Pen, Apran Gidam Nangatumapan, CM Dr. Tuliram Ronghang, Kachichak Ateng Pen, Karitang Made, Kianok Betumapan, Inut Pen, Lakpo an Pajir Poname, Kipaman Pon. Labang suatang ka mate check kipajir pona melong aluhisar poman pen kachitong dun Assam Minister Piyush Hazarika, CM Dr. Tuliram Ronghang MP Amar Singh Tiso, Borjan MSc mate EM Surjo Rongphar, MLA DC SP EM MSc Pendanglo, man ki do ki thege ding tum chitong dun. Melong kalitang tum ahem tun atumaphan Hazarika arideng pen lakpho check pajir pono. Lapen sarpo tero narong amring iti lapen langbuku ahavara long kaching thuramu kiklem ponjia phan CM Dr. Tuliram Ronghang jai tekang lapen ongdungamu kiklem ponjia phanta chechak ponthu राजनीतिर লগত অলপ উন্নয়নৰ কথাও পাতিছো আৰু আশা ৰাখিছো কাৰ্বি আংলঙত মইতো সৰুৰে পৰা কাৰ্বি আংলং দেখি আছো কাৰণ কাৰ্বি আংলংখন মোৰ ঘৰৰ বৰ্ডাৰ আৰু মোৰ সমষ্টি মই আগতে ৰখা সমষ্টিত বিধায়ক আছিলোঁ প্ৰায় 50 কিলোমিটাৰ কাৰ্বি আংলং ৰখা সমষ্টিৰ বৰ্ডাৰ আছে এতিয়াও মই জাগিৰোডৰ বিধায়ক এতিয়াও প্ৰায় 20 কিলোমিটাৰ কাৰ্বি আংলঙৰ বৰ্ডাৰ গতিকে মোৰ ঘৰটো ইফাল সিফাল কাৰ্বি আংলং মই সৰুৰ পৰা কাৰ্বি আংলং দেখিছোঁ কিন্তু আগতে এনেকুৱা ডেভেলপমেণ্ট দেখা নাছিলোঁ মই ভাবোঁ যে আজিৰ পৰা 25 বছৰমানৰ আগতে ডিফু চহৰলৈকে আহিছিলোঁ তেতিয়াৰ ডিফু চহৰৰ পৰিৱেশ আৰু এতিয়াৰ ডিফু চহৰৰ পৰিৱেশ সম্পূৰ্ণ পৃথক আনকি ৭৭ৰে ক'ব অসমৰ ভিতৰত সকলোতকৈ ভাল টাউন হয়তো ডেভেলপ টাউন য'ত 4 লেন ৰাস্তা আছে য'ত পাৰ্কবিলাক অত্যন্ত ভাল ষ্টেডিয়ামবিলাক অত্যন্ত ভাল য'ত আমাৰ আৰ্বৰিটামে কওক আমাৰ তাৰালাংচুৰ গেষ্ট হাউচে কওক কালচাৰেল কমপ্লেক্সে কওক অত্যন্ত ধুনীয়া গতিকে ইমান ডেভেলপমেণ্ট আগতে আমি দেখা নাছিলোঁ অকল বোলে ডিফু টাউনৰ হৈছে ডেভেলপমেণ্ট তেনেকুৱা নহয় আপোনালোকে বোকাজানলৈকে যাওক আপোনালোকে ডংকা মোকামলৈকে যাওক হামৰেঙলৈকে যাওক ৰাস্তা পথৰ অৱস্থা বহুত আগতে বেয়া আছিল এতিয়া অসমমালাৰ কেইবাটাও ৰাস্তাৰ কাম পূৰ্ণগতিত চলি আছে গতিকে এইবিলাকৰ কাৰণেই মই ভাবোঁ আমি আমাৰ নতুনকৈ হোৱা আমি সমষ্টি লৈ পাঁচটা সমষ্টি ডেফিনেটলি বিজেপি দলে অহাবাৰ জয়লাভ কৰিব এইবাৰ নিৰ্বাচনত নতুন মুখ হ'ব নেকি এইটো দলে সিদ্ধান্ত পাব মই এগৰাকী একেবাৰে সাধাৰণ ব্যক্তি মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰাজ্যিক সভাপতি ডাঙৰীয়া আৰু আমাৰ দলৰ শীৰ্ষ নেতৃবৃন্দই প্ৰাৰ্থিত্বৰ বিষয়ে সিদ্ধান্ত ল'ব মই এগৰাকী সাধাৰণ ব্যক্তি গতিকে ইমান মই ডাঙৰ কথাৰ খবৰ মই নাজানো কিন্তু আকৌ কৈছোঁ মই সীমামূৰীয়া জিলাকেইখনৰ প্ৰতি মোৰ সদায় মৰম আছে গতিকে এই মৰমৰ কাৰণে ডেভেলপমেণ্টৰ কামৰ লগত জড়িত হওঁ বানপানীৰ সমস্যা ৱেষ্ট কাৰ্বি আংলঙত যথেষ্ট আছিল 80 পৰা 90% মাৰিবলৈকে চেষ্টা কৰিছোঁ এইবাৰো অলপ কাম আছে সেইখিনিও কৰি দিবলৈকে মই পূৰ্ণগতিত প্ৰচেষ্টা চলাই আছোঁ স্যাৰ কংগ্ৰেছসকলে এনেকৈ কথা দাবী কৰে যে বিজেপি যদি জয় হয় বহুত চুৰ কৰিহে জয় হয় এনেধৰণৰ তাৰমানে চাওক তেওঁলোকে এইবিলাক কিয় কৈ আছে নাজানো আমিতো কৰ্ণাটকাত হাৰিছোঁ আমিতো তেলেংগানাত হাৰিছোঁ আমিতো আমেথিত হাৰিছোঁ আমিতো ইয়াতে যোৰহাটত হাৰিছোঁ নগাঁৱত আমি হাৰিছোঁ আমি বেলেগলৈ নাযাওঁ অসমৰ কথাই কেইটাই ক'লোঁ ধুবুৰীত হাৰিছোঁ 8 জনটো আগত 3 লাখ দিয়া হৈ গ'ল 19 জনৰ কাৰণে আজি কাৰ্গিল অট'নমাছ পৰিস্থিতিৰ তৰফৰ পৰা এককালীন CM ডিছকাশ্যনৰ ফালৰ পৰা 5 লাখ টকা আলোচনা কৰি আমাৰ কাৰ্বিসকলৰ বাবে এই মিলিটেঞ্চবিলাক আমি হত্যা কৰিম গতিকে আমি নিন্দা কৰিছোঁ এনেধৰণৰ ঘটনা যাতে হয় আৰু এম কৰিছোঁ ভৱিষ্যতে নহয় এই কাৰ্যক্ৰমৰ এটা স্থায়ী আৰম্ভ হৈছে আমি সদায় ৰাখিবৰ কাৰণে চেষ্টা গতিকে বেলেগ কাৰ্যসূচী নহয় তেওঁলোকৰ কাৰণে আমি 5 লাখ টকা আৰু লগতে মই যোৱাবাৰ আহিছিলোঁ তাত কিছুমান ৰাস্তাৰ পৰা আৰম্ভ আঁচনি ৰাজ্য নিৰ্মাণ আছে প্ৰায় ৰাস্তাত তেওঁলোকে আছে লগত যিবিলাকৰ ইয়াত নিৰ্মাণ ইয়াত
কালচাৰেল হল লাগিব Dilai Pen Bijoy Rongpi, Karbing Long Life.